साला এটা ভাল কাম কৰিব নোৱাৰে সালা তহঁতে একটা ভাল কাম কৰিব নোৱাৰে বেয়া কথা হলে তহঁতে সালা কি কম আৰু দুনিয়া ভৰ আপোনাতে স্ক্ৰিনত চাব পাৰে দুনিয়া ভৰ ফেসবুক পোষ্টত ষ্টৰিয়ত কিমান চাব আপোনাতে স্ক্ৰিনশ্বট চাওকচোন চাওক আপোনাতে নিজে ভাবক এটা মানুহ और लाइफ बर्बाद কৰি আপোনাতে কি পাইছে আপোনাতে কি কৰিবৰ কাৰণে যায় আপোনাতে মই নিজে ভাবিব নোৱাৰো আপোনাতে একটা একাউন্ট আছে আপোনাতে মোবাইল আছে কপলা আপোনাতে এনেকা গন্দা হাৰকত কৰিব কেনেকা আপোনাতে মই ভাবি পৰা একদম দিমাগ খারাপ হৈ যায় মই হয় কাৰ্বি লৰা হয় লেকিন মই আসামিজ পৰা আজি বনাই আছো বহুত মানুহজন যে মোক কমেন্ট কৰি আছে যে তুমি কাৰ্বি নহয় নেকি নিজৰ ভাষা পৰা কিলে কোৱা নাই লেকিন মই আৱাজ উঠাই আছো সবক হেতু কথা জানিব মানে সকলো জানিব লাগিব যে হেতু বিষয় কি হয় কি কাৰণে ভাইৰেল হৈ আছে আৰু এনেকা বেয়া ফটো কেনেকা ভাইৰেল হৈছে হেতু কোনে ভাইৰেল কৰিছে হেবিলাক বিষয় ভিডিঅ'ত আপোনাতে আজি ডিসকাস কৰিম আৰু শুরু পৰা লাষ্ট লৈকে আপোনাতে চাব আৰু আপোনাতে নিউ চেনেল আপোনাতে ভিজিট কৰিছে যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনাৰ ভাই চেনেলটো লেকিন মেইন টপিক হৈ গল আজি যিকোনো কথা হ'ব পাৰে মই অলপ ক'ব কাৰণে মানে অলপ টান পাই আছো লেকিন আপোনাতে অলপ টাইম অলপমান ওলাই আপোনাতে ভিডিঅ'টো চাব আৰু বহুত হি ইম্পৰ্টেন্ট ভিডিঅ' এইটো আৰু মই এটা আহি বেলেগ সাইডত মই ভিডিঅ'টো আপলোড কৰিছে এইটো হয় মোৰ সেকেন্ড ভিডিঅ' হ'ব প্ৰথমত মই ভিডিঅ' আপলোড কৰিছো ৰাতি 10টা বজাত মানে আপোনাতে পাইছে মোৰ বহুত হেতু বহুত মানুহজন ভিউজও চাইছে আৰু বহুত কমেন্টও কৰিছে কোনোবা ভাল কমেন্ট কৰিছে কোনোবা বেয়া লেকিন ভাল বেয়া কমেন্ট এটা আমরা ভিডিঅ'টো লাষ্ট পৰা সৰি গাইজ ফাৰ্ষ্ট পৰা লাষ্ট লৈকে চোৱা সেইকাৰণে আপোনাৰ বুজি পোৱা নাই কি কাৰণে মই ভিডিঅ'টো বনাইছো সেইটো টপিকটো আৰু সেকেন্ড টপিক মই এতিয়া বনাই আছো যে গাইজ মেইন টপিক হৈ গ'ল আপোনাতে মানুহেন্তে ভাল কৰিব গ'লে আপোনাতে কোনো সাথ নিদিয়ে এটা অলপমান কথাত বেয়া ফটো ওলাই গৈছে বেয়া ভিডিঅ' বিলাক ওলাই গৈছে আপোনাতে চাওকচোন সবে নিজৰ ফেসবুক ষ্টৰিয়ত হাজাৰ লাখ মানুহ আপোনাতে ষ্টৰিয়ত থৈছে মই প্ৰুফত দেখাই আছো আপোনাতে স্ক্ৰিনশ্বট চাব পাৰে মই মিছা কথা কোৱা নাই আৰু মই হেতু এটা ভিউজ কমাবৰ কাৰণে মই ভিডিঅ' বনা নাই আপোনাতে হেতু মই মেন হয় মই যাক ভিডিঅ দেখি পাম না যোনে হেতু আপলোড কৰিছে মই ডাইৰেক্ট গুলি মাৰি দিম মই হোসা কথা কৈছো আৰু হেতু যোনেও আপলোড কৰিছে ন গাইজ হেতু এজন লৰা মানুহে আপলোড কৰিছে এটা নহলে হেতু কথা নিজে ছোৱালী মানুহটো নিজে ইজ্জতটো নিজে লিনাম নকৰে নিজে নিজৰ ইজ্জত কোনো নিবিছে হেতু এটা লৰাই ভুল কৰিছে হেতু লৰাটো কোনে ভুল কৰিছে এটাতো গম পোৱা না বাৰু বৰ্তমান লাহে হেতু ভিডিঅ'ত আপোনালোকে শ্বেয়াৰ কৰিব আৰু যোনে বি আপোনালোকে গম পায় আপোনালোকে শ্বেয়াৰ কৰিব আৰু তাক আতে সোনকালে আপোনালোকে ধৰিব লাগিব ৰাইজে ধৰিব লাগিব পাব্লিকে আজিকালি জানে সোশ্যাল মিডিয়া পাৱাৰফুল হৈ গ'ল আজিকালি ইন্টাৰনেট জমানা হৈ গ'ল সোশ্যাল মিডিয়া এনেকা প্লেটফৰ্ম হৈ গ'ল যে মানুহক বেয়াও কৰিব পাৰে কোনোবা ধুনীয়াও কৰিব পাৰে কোনোবা গিৰাবও পাৰে হেতু আজিকালি ইন্টাৰনেট জামানা হয় গাইজ হেতু কাৰণে হেতু ছোৱালীটো লাইফটো বৰবাদ হৈ গ'ল এটা কি হৈ আছে কি নাই পুৰা ফটোটো মানে ফেচটো ৰিভিল কৰি দিছে মানুহটো পোষ্ট কৰিছে ফটো ফেচটো ৰিভিল নাই কৰিলে ভাল আছিলে লেকিন ফটোটো ৰিভিল কৰি দিছে সেইকাৰণে বহুত এটা অসুবিধা হৈ গ'ল প্ৰব্লেম হৈ গ'ল এটা মানুহজন কি হ'ব কি নাই ফেমিলি তাত ফেমিলিও আছে মা দেউতা আছে ভাই আছে দিদি আছে ইমান ডাঙৰ ফেমিলি এটা তাৰ কি হৈ আছে এটা হেঁতে জানিব গাইজ সেইটো কাৰণে মই ভিডিঅ' বনাইছো আপোনালোকে পাৰিলে আপোনালোকে সেইবিলাক ফটোটো এতিয়া যোনে ধৰিছে তাক এতিয়া অবজেকশ্যন ধৰক আৰু তাক সাজাটো পাব লাগিব হেতু বহুত হেতু ভুল কাম কৰিছে মই ইমানে ক'ব বিচাৰিছো আপোনালোকে যোনেও হেতু ফটো আপলোড কৰিছে যোনেও এনেকা বেয়া কাম কৰিছে মই হেতু অবজেকশ্যন ধৰিম যে ছোৱালীও নিজৰ খুচিয়ত কৰিছে হ'ব পাৰে লেকিন ছোৱালী এনেকা কৰিছে কপলা লৰাটো নিজৰ প্ৰাইভেচিটো শ্বেয়াৰ নাই কৰিলে ভাল আছিলে সকলো জানে আজিকালি ভাল পোৱা পুই হয় আগতে ৰিলেশ্যনশ্বিপত থাকে সব কুছ হৈ যায় হলেও আপোনালোকে সেইবিলাক ফটো ৰিভিল নাই কৰিলে ভাল আছিলে সবেতো নিজৰ লাইফত সবে সেক্সৰ লাইফটো আছেই হলেও আপোনালোকে সেইবিলাক নিজৰ ফেমিলিৰ বিষয় নিজৰ ভাল পোৱা চলে এনেকা শ্বেয়াৰ নাই কৰিব লাগে আৰু সোশ্যাল মিডিয়াত দিব নালাগে হ'ব পাৰে হেতু একটা মিষ্টেক হ'ল ছোৱালীও তাত গৈ হেতু মিষ্টেক কৰিলে লৰাটো যোনে ভাল পোৱা লৰা হেতু ভাল পোৱা লৰাৰ লগতে যাব সেইকাৰণে হেতু এনেকা হ'ল কেছটো জানো হেঁতৰ প্লানিং কি আছে হেঁতে জানে এটা কেৱাই এপৰ हर बছৰে नाम खराब हो যায় केवाई एप कार्बी फेस्टिवल कार्बी आंगलং आमार ट्राइबेलर फेस्टिवल हर बছৰ কিবা নে কিবা একটা ওলাই কেনেকা ভাইৰেল হৈ যায় ভগৱানে জানে কেনেকা এনেকা হৈ যায়
আৰু কি ক'ম ইমানেই ক'ম নেক্সট ভিডিঅ' পাম সকলো লগ পাম শ্বেয়াৰ কৰি দিব পাৰিলে আপোনালোকে একটা লাইক কৰি দিব আৰু সকলো চেনেলত প্ৰথম আহিছে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব আৰু আজি ভিডিঅ' ইমানেই মই খতম কৰিলোঁ হ'ব পাৰে আপোনাৰ ভিডিঅ' কি বুজি পালে আৰু কি নাই আপোনালোকে জানিব আৰু সকলো নাজানে যদি সেইটো মই আপোনালোকে এক্সপ্লেইন কৰি আছোঁ যে KY এবাৰ ফেষ্টিভেল হৈছিলে ফেব্ৰুৱাৰী এইটো 12, 13, 14 হৈছিলে সেইটো কাৰণে অলপমান এটা ছোৱালীৰ ফটো ভাইৰেল হৈ গৈছে বেয়াকৈ সেইকাৰণে বহুতে এতিয়া ট্ৰেণ্ডিং হৈ আছে এইটো বিষয়ে এইটোৱে মানে আপোনালোকে মই জনাই দিছোঁ তো হ'ব দে আপোনালোকে বেছি মই লেকচাৰ কৰিলেও আপোনালোকে বুজি নাপাব তো নেক্সট ভিডিঅ'ত আপোনালোকে সকলো লগ পাম আৰু দেই বেয়া নাপাব